হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আচলতে কিছুমান পাৰ্চনেল প্ৰব্লেম হোৱাৰ বাবে মই বহুত দিন ধৰি হাঁহ কুকুৰা ৰিলেটেড ভিডিঅ' আপলোড কৰা নাছিলোঁ। আৰু এতিয়া আচলতে লাহে লাহে ঠাণ্ডা দিনবিলাক আহি গৈছে, আপোনালোকে দেখিবলৈ পাইছে। বিশেষকৈ দেৱালীৰ পাছৰ পৰাই আমি মন কৰিছোঁ পূৰা ঠাণ্ডাটো পৰি গৈছে অলপ অলপকৈ। আৰু প্ৰায় ডিচেম্বৰ মাহৰ শেষৰ মানলৈকে নহ'লেও প্ৰায় মাজভাগৰ পৰা হয়তো ঠাণ্ডাৰ প্ৰকোপটো পূৰা বাঢ়ি যাব। আৰু আচলতে ঠাণ্ডা দিনত কি হয়, আমাৰ ফাৰ্মৰ বিশেষকৈ কুকুৰাবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হোৱা আমি দেখিবলৈ পাওঁ। কেতিয়াবা জোপোকা মাৰি থাকে, ফাউল ফক্স হয়, মানে বহুত কিবাকিবি বেমাৰ হয়। আৰু এইবিলাক বেমাৰৰ পৰা আমি বাচি থাকিবলৈ আমি কি কি কৰিব লাগে, আমি কি ঔষধ খুৱাব লাগে, আমাৰ CRD হ'লে কি হয়। আচলতে ঠাণ্ডা দিনত বিশেষকৈ কুকুৰাবিলাকৰ CRD হয়। আৰু CRD লক্ষণসমূহ কি হয়তো আপোনালোকে জানে, কিছুমান যিসকলে নাজানে মই কৈ দিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি। CRD হ'লে আচলতে কুকুৰাবিলাকৰ কি হয়, ডিঙিটোৰ পৰা অলপ এটা আৱাজ ওলাই থাকিব, ঘৰকৈ বা খককৈ এটা আৱাজ ওলাই থাকিব। আৰু কুকুৰাবিলাকৰ আমাৰ যিদৰে পানী লাগিলে আমাৰ নাকেদি পানী ওলায়, ঠিক তেনেদৰে কুকুৰাবিলাকৰ নাকেদিও পানী ওলোৱা আমি দেখিবলৈ পাম যদি CRD হয়। অকল CRD বুলিয়ে নহয়, বিভিন্ন ধৰণৰ বেমাৰ হোৱা আৰম্ভ হ'ব, বিশেষকৈ ঠাণ্ডা দিনটো হোৱাৰ লগে লগে। ঠাণ্ডা দিনত আমি কুকুৰাবিলাকক কি ঔষধ কেনেদৰে কি খুৱাব লাগে, লগতে আমি ঘৰুৱাভাৱেও কেনেদৰে ঔষধ তৈয়াৰ কৰিব পাৰোঁ, এইবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ নতুন টপিকৰ ওপৰত, হাঁহ কুকুৰাৰ টপিকৰ ওপৰত নতুন ভিডিঅ' আপোনালোকৰ বাবে মই লৈ আনিম। গতিকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। আৰু যদি বেল আইকনটো নাই বজোৱা তেন্তে বজাই ল'ব, যাতে মই আনি থকা নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। লগতে আমি কম খৰচত কিদৰে হাঁহ কুকুৰা পালন কৰিব পাৰোঁ, সকলোবিলাক ভিডিঅ' আনি আছোঁ আপোনালোকৰ বাবে। ধন্যবাদ।